আমাৰ পিছে ডিম নিকিনিলেও হয়। ঘৰৰ কুকুৰাখিনিৰ পৰাই সমস্ত ডিম ওলাই তাৰে বিকিবই পৰা যায় বাৰু। এইখিনি বাৰু বইলে কৰোঁ নে ফ্ৰায়ে কৰোঁ, কিন্তু ডাঙৰজনীয়ে বইল ভাল পায়, সৰুজনীয়ে আকৌ ফ্ৰাইহে ভাল পায়। ইহঁতক খোৱা বোৱাবোৰত দুইজনী মই বিমূৰতহে পৰোঁ দেই। খুৰীদেউ, মোৰ গোটেই কামখিনি কৰি হৈ গ'ল। ধনেশ্বৰ, তই বহুতকেইটা কাম কৰি দিলি দেই। তই আহিলি কাৰণে বহুত সহায় হ'ল আকৌ আমাৰ। এই বাৰু নিৰ্মালী ভাগৰ লগৰ ছোৱালী এজনী ঘৰৰ মানুহবোৰ বৰ বেয়া নহয়, কাম কৰা ল'ৰাটোলৈকে ভাল, কিন্তু দেউতাকটোহে বৰ এটা চিকটা। দেউতাকটো যে হাতৰ পৰা এনা নোমানালো হৈ নপৰে। মই এতিয়া যাওঁ নেকি, আলহী চালহীৰ ওচৰত লাজে লাগিব নহয়। আলহী অহা আগতে মই যাওঁগৈ নেকি ঘৰলৈ। তই যাওঁগৈ নেকি? ভাত পানী খাই যাবি ৰ। নাই, ভাত নাখাওঁ, লাগিলে পিছত আহি খামহি। আলহীৰ ওচৰত, নতুন আলহীৰ ওচৰত আকৌ লাজ লাগে নহয়। দূৰৰ আলহী, তাহাঁতে চহৰৰ আলহী। হ'ব তেতিয়াহ'লে, যাওঁ যদি যা, পিছত আহিবি কিন্তু দেই। ইমানবোৰ কাম কৰি মেলি থৈ গৈছ, কিন্তু বেয়া পাম আকৌ। নিৰ্মালী, ঐ নিৰ্মালী, এই ছোৱালীজনীনো ক'ত গ'ল? দুনিয়া মাগে আপুনি মোৰা দেনে তো মাগো সাজন। আজি আমাৰ বাক চাবলৈ ল'ৰা আহিব। মই যে বা বিয়া ঠিক হ'লে কিমান যে ফূৰ্তি কৰিম, কিমান যে এনজয় কৰিম। মোৰ লগৰ ছোৱালী চবকে মাতি চবৰ লগতে কিমান যে মজা কৰিম আৰু দেই, ভাবিবই পৰা নাই। বা বিয়াখন ঠিক হৈ গ'লেই হয় আৰু। বা বিয়া ঠিক হ'লে মই যে ধুনীয়া ধুনীয়া ড্ৰেছ আপ কৰি মেলি কেনেকুৱা ষ্টাইলি ফটো উঠিম, ফেচবুকত দিম। পাছৰ কথা বাদ দিওঁ বাৰু, সত্যহতে ৰুমটোকে চফা কৰি লচোন। মায়ে দেখিলে সেইটোকে দিব গালি। ৰুম চুমবোৰ চফা কৰি মেলি বিচনা চিচনাবোৰ পাৰি মেলি তাৰপিছত আকৌ বাকো সজাব লাগিব নহয়। বায়েতো সেইবোৰ একোৱেই নাজানে। চম্পা বা যে সঁচা দেই। ঐ ছোৱালী, তোক অথনিৰ পৰা চিঞৰি আছোঁ, কাণখনে শুননে নুশুন বাৰু? কি যে ঠাণ্ডাত থাক নহয় অনবৰত তহঁতি। মা, তুমিনো ক'ৰ পৰা চিঞৰি আছিলা? মই শুনায়ে নাছিলোঁ। আজিওনো কিনো এইবোৰ কথা আৰু কোৱা। আজিতো কমচে কম গালি পাৰিবলৈ এৰা, নহ'লে মুডটোৱে অফ হৈ যায়। তহঁতৰ মুড, মোক বোলে কিবা কাম এখনত সহায় কৰি দিওঁ, সেইটো হ'লে নাই, ভিতৰত আহি সোমাই আছোহি। ভিতৰত আহি সোমোৱা নাই, ৰুমটো ঠিক কৰি লৈছোঁ। পটককেনে আলহী দুলহী ভিতৰলৈ পটককেনে আইনাখনকে চাওঁ বুলি বা কিবা এটা চাওঁ বুলি কৈ যদি সোমাই আহে, তেতিয়া মই কি কৰিম? ৰুম জাল যদি অৱস্থা নাইকিয়া হৈ থাকে। ৰাতিপুৱা কি কৰিছ? এতিয়ালৈকে ৰুমটোকে ঠিক হোৱা নাই, আকৌ বাহিৰা কামখিনি আছেই। তুমি অকল যে মোকে পোৱা আৰু সৰু দেখি, চম্পা বাক একোৱেই নোকোৱা। তই যে বাহিৰৰ বদনামটো দিছ, অন্ততঃ আজি তাইৰ কাৰণে বাদ দেচোন থ। তাইক আজি অকণ কামৰ পৰা ৰেহাই দে। তই দুখন কাম বেছিকৈ কৰিলে মই নাযাওঁ নহয়। সদায়তো তই ঘৰখনৰ কাম তাই কৰি ফুৰে, তই ইফালৰ পৰা ইফালে লগৰবোৰৰ লগত ঘূৰিহে ফুৰ। থাপ মাৰি কিবা এখন কৰাটো কাম কৰা নকয় নহয়। হ'ব মা, ইমানকৈ শুনাই থাকিব নালাগে। আৰু কি কৰিবলগীয়া আছে কোৱা? মোৰ অলমষ্ট এইখিনি কাম কৰি হৈয়ে গ'ল। আহা পাকঘৰলৈ আহ, সোনকালে আহ, পাকঘৰত বহুত কাম আছে। চম্পাক ফোন এটা কৰিবলৈ কচোন, ল'ৰা ঘৰ মানুহ ক'ৰ পালেহি। বা চম্পা বা ক'ত আছা? ক, মই বাথৰুমত আছোঁ। বাথৰুমত কি কৰিছা? ৰাতিপুৱাই মাথাটো খাইছ যে, মানুহে বাথৰুমত কি কৰে? গা ধুবলৈ সোমাইছোঁ। নহয় ফূৰ্তিতে ভুলে বকি গৈছোঁ। মেৰি প্যাৰি বেহনিয়া বনেগি দুলহনিয়া টন। তই জোকাই নাথাক দেই বাহিৰৰ পৰা। এনেই মোৰ টেনশ্যন হৈ আছে, ভয়তে কি কওঁ কি নকওঁ লাগি আছে। ভয় কৰিবলগীয়া কি কথা আছে? উল্টা পুল্টা কৰিলে দৰা ঘৰৰ মানুহ কুকুৰ খেদনহে খাব আৰু। কি যে কথাবোৰ কৈছ নহয়, তেনেকুৱা কথাবোৰ তই ছোৱালী হৈ ক'বলৈ লাজ লগা নাই নে? তই ছোৱালী নে ল'ৰা? নহয় মানে মোৰ বা লিখা পাব নেকি আৰু সৰ্বগুণ সম্পন্ন? তুমিতো পঢ়া শুনাটো আছা, কামে কাজেও আছা, চবফালৰ পৰা আছা ন? খালি মই মডাৰ্ণ টাইপতহে হ'ব নোৱাৰিলোঁ আৰু। আগৰ গাঁৱৰ ছোৱালীয়ে হৈ থাকিলোঁ, আজিকালি গাঁৱৰ ছোৱালীবোৰ আকৌ বহুত ইম্প্ৰুভ হ'ল দেই। হ'ব বা, তুমি আজিকালি ছোৱালীবোৰৰ লগত মিলাব নালাগেচোন। বা মই ক'বলৈ পাহৰিছিলোঁ, তোমাক ফোন এটা কৰিবলৈ কৈছে মায়ে, ক'ৰ পালেহি সুধিবলৈ কৈছে। তেতিয়াহে মানে দেউতাই বা মায়ে সোনকালে আয়োজনবোৰ ক্লিয়াৰ কৰিব পাৰিব। মই বাথৰুমৰ পৰা ওলাই গৈ ফোন কৰিম বাৰু। ফোনতেহে যি আৰু, আজিলৈকেতো দেখাই নাই, তেওঁ মোক দেখা নাই, ময়ো তেওঁক দেখা নাই। ফেচবুকৰ জৰিয়তেহে আৰু লগ পোৱা আৰু। এতিয়া ভয়ে লাগিছে, ওচৰলৈ আহি দেখিলে বা কিবা কৰে, কিবা ভাবে। তুমি ফোনটো কৰি সোনকালে জনাই দিবা দেই। দেৰিকৈ হ'লেও অকণমান খোজকাঢ়ি দিওঁ। এই ৰতনৰ মাকে চৰ্বি বহা বস্তুবোৰ খুৱাই একদম মোৰ পেটটো চৰ্বিটো বঢ়াই দিলে দেই। বেছিকৈ চৰ্বি বাঢ়িলে আকৌ জিম যাব লাগিব, জিমৰ খৰচ খোপা ভৰ আৰু। জিমৰ মেচিন খোপা কিনি আনিও সেই খোপাত পইচা যোৱাব নোৱাৰি, আকৌ সেই জিমৰ মাহে মাহে ভাড়াখন দিবলৈও একদম সঁচা আৰু দেই, উপায় নাইকিয়া হৈছে। এনেকেই ঠিক আছে, খোজ কঢ়াও হ'ব, বাটে ঘাটে কিবা এটা পোৱাও হ'ব। অকলেহে ভাগৰ লাগিছে, আমনিও লাগিছে। গোবৰ্ধনটোও নাই, এইটো লগত অহাহেঁতেন তাৰ লগত কথা পাতি অকণ টাইম পাছ কৰি পেলাই খোজটো কাঢ়ি যাব পাৰিলোহেঁতেন। বাটত আকৌ পেলনীয়া বস্তু উঠাবলৈ আকৌ নিদিয়ে নহয়, নহ'লে ক'ব দেউতাই সেইটোহে। আকৌ ঘৰত গৈ পেলাই আকৌ ৰতনৰ মাক আকৌ দিব লগাই, আকৌ মই গালি খা। সেইটো দুই এটা বস্তু যদি ফ্ৰীতে পাওঁ কিনো লোকচান আছে। এই ডেকা ল'ৰা, বহুত দিনৰ মূৰত। খুৰা খোজ কাঢ়িছে নেকি? এই ৰতনৰ মাকে অইলি বস্তুবোৰ খুৱাই ওজন বঢ়াই দিছে, সেইকাৰণে বোলো অকণমান খোজকে কাঢ়ি দিওঁ, পেটৰ চৰ্বি অকণমান কমেই নেকি। ঠিকে কৈছে।
পিছে তোমাকহে বহু দিনৰ মূৰত দেখিছোঁ। সেইদিনাখনে দেখা, তাৰপিছত লগ পামকৈ আজিলৈকে দেখাই নাই। ক'ত আছিলা ইমান দিনে? আকৌ চাগে কিবা কিবি নতুন আৱিষ্কাৰ কৰি আছে চাগে ন, নতুন বস্তুৱে চাগে কিবা কিবি মনত ভাবি তোমাৰ লিখীয়া পইচা ৰখাব পৰা আজিকালি ল'ৰাবোৰ নহয়ে দেখোন। নাই খুৰা, তেনেকুৱা একো নাই। আপুনি মোক লাজেই পেলাব দেই। মই মানে ঘৰলৈ গৈছিলোঁ, আকৌ ঘৰৰ পৰা আহিছোঁ আৰু 2-এদিনৰ ভিতৰত। ঘৰত মা দেউতাক লগ কৰি আহিলোগৈ। আকৌ ফেক্টৰীটো শেষ হ'লে, ফেক্টৰী কামখিনি শেষ হ'লেহে যাব পৰা যাব। ফেক্টৰীটো হৈ গ'লেহে আৰু কামখিনি শেষ হ'ব। অ' হয় নেকি? কি ফেক্টৰী বনাইছানো ইয়াত? নহয় মানে ফেক্টৰী বনাইছানে ফেক্টৰীত কাম কৰা তুমি? মই টি ফেক্টৰী এটা বনাইছোঁ। আপোনালোকৰ চাহ গছৰ চাহপাতখিনি তালৈকে যাব। এতিয়া বৰ্তমান কমপ্লিট হোৱা নাই। প্ৰজেক্টটো ষ্টাৰ্ট হৈ আৰু অলপ চলি আছে, আৰু ফিনিচিং দিবলৈ বহুত টাইম আছে। সেইকাৰণে ঘৰলৈ গৈ আহিলোঁ। তাৰপাছত কিমান দিনৰ মূৰত আকৌ যাওঁ। বৰ গৈ থাকিলে মোৰ এইফালে কাম নহ'ব যে। বেছ ধনী ল'ৰা দেখোন। ধনী ল'ৰা আৰু চিকটা আৰু পইচা সাচিবও পাৰে। আমাৰ মালতীলৈ ঠিক কৰিব পৰাহেঁতেন, মালতীৰ লগত কিবা এটা হোৱাহেঁতেনে বৰ ভাল হ'লহেঁতেন। খুৰা কিবা কৈছিলে? নাই হেৰি মানে তোমালোকৰ ফেক্টৰীটো এদিন চাবলৈ যাম, আৰু আহিবা তুমি আমাৰ ঘৰলৈও আহিবা ভাত এসাঁজ খোৱাকৈ আৰু। খুৰা যাম। আমাৰ ল'ৰাটো আৰু ছোৱালীজনী তোমাৰ বয়সে হ'ব, লগ কৰিবা, কথা পাতিবা, লগ এটাও হ'ব তোমালোকৰ। ল'ৰাটোকো কিবা এটা দিব পাৰা নেকি চাবাচোন। আৰু হেৰি মালতীও বৰ ধুনীয়া হেৰি বনায়, ভাত পানী বনায়। ঠিক আছে খুৰা, মই এতিয়া আহোঁ দেই। বেলে মই যেনেকুৱা যোৱা বিচাৰিছিলোঁ তেনেকুৱা পাইছোঁ আৰু দেই। কামটো ফিটিং হ'লে হৈ যাব আৰু ল'ৰাটোক পটাই মেলি ল'ব পাৰিলে আৰু তাৰ মাক বাপেকক আৰু। বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু পাছৰ ভিডিঅ'টোৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে নতুন ভিডিঅ'বোৰ ডাইৰেক্ট আপোনাৰ স্ক্ৰীণত আপডেট হৈ পৰিব।